গুড মৰ্ণিং বন্ধুসকল, কি খবৰ বাৰু? আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু আজি ভাবিছিলোঁ যে মই ভিডিঅ'টো কৈয়ে বনাম, কিন্তু সম্ভৱ নহ'ল বাবে প্ৰথম ক্লিপটো মই ভইচটো কাটি দিলোঁ আৰু ভিডিঅ'টো মই বনাই আছোঁ 31 ডিচেম্বৰ তাৰিখে, কিন্তু আপলোড কৰা হ'ব 1 তাৰিখে। গতিকে নৱবৰ্ষৰ শুভেচ্ছা আপোনালোকক জনাই ল'লোঁ। আৰু এয়া মায়ে মই ওলাইছোঁ পিকনিক যাবৰ বাবে, আৰু ভণ্টি মাহীহঁতৰ ঘৰতেই আছেগৈ। গতিকে মাহীহঁতৰ ঘৰতে আমিও গৈ লওঁ, তাৰপাছত পিকনিক ক'ত খোৱাগৈ হয় আপোনালোকে চাই গৈ থাকক। এয়া ফাইনেলি পালোহি আমি মাহীহঁতৰ ঘৰ। ইহঁতৰ বয়বস্তু প্ৰায় ৰেডি কৰা হৈছে, আমি দেখিলোঁ। আৰু এইফালে মুনু, ভণ্টি, তিৰংগা, পূৰ্ণিমা বা আৰু বৌ এজনীৰ ছোৱালী দুজনী, আৰু এইফালে মা, বৌ আৰু খুৰাহঁতৰ লগত ওলাইছে দেই। আমি সকলোবোৰ মুঠতে ওলাইছোঁ। আৰু এইবাৰ জিমিও ওলাইছে আমাৰ লগত। তাই ধুনীয়াকৈ গাড়ীৰ পৰা বাহিৰলৈ চাই গৈছে। আৰু আমি ভাবিছিলোঁ 2 নং মুখতেই খাম, কিন্তু তাতে বহুত ভিৰ বুলি জানি আমি জামুগুৰিৰ ফালে আহিলোঁ। আৰু ইয়াত দৈয়াং নদীৰ পাৰত চাওকচোন, সৰিয়হ ফুলি গোটেইখন হালধীয়া হৈ আছে। এয়া আমি ফাইনেলি আহি পেলাই আমাৰ নিজৰ স্পট পালোহি, কিন্তু আমি কোনখিনিত খোৱা হ'ব সেয়া আগত ঠিক কৰিবৰ বাবে জেগাডোখৰ চাবলৈ গ'লোঁ। যিহেতু এইখিনিতে বৰ এটা ঠিক নেদেখিলোঁ, সেইকাৰণে ভাবিছোঁ যে আগৰ ফালে আমাৰ জেগা আছে, গতিকে বয়বস্তু নিয়াকৈ আগত জেগাডোখৰ চাই আহোঁগৈ বুলি গ'লোঁ। ঠাইখন বাৰু ধুনীয়া আছিলে, পিছে পিকনিক খাব পৰাকৈ উপযোগী জেগা আমি এইখিনিতে নাপালোঁ। সেইটো কাৰণে আমি এই গছকেইজোপা কি কয় জানো, তাৰ মাজে মাজে গৈ আছোঁ। আমি ভাল জেগাডোখৰ, উপযুক্ত জেগাডোখৰ বিচাৰি গৈ আছোঁ। পিছে আমি মেইন জেগাডোখৰ এতিয়াহে পালোঁ জানেনে। দুইফালে পূৰা গছেৰে আৱৰি ৰাখিছে আৰু মাজত গুহাৰ দৰে ৰাস্তাটো। লুংলুঙীয়া বাটেৰে আমি পূৰা দৌৰিছোঁ। আমি এইফালে যে মানুহ অহা যোৱা কৰে সেই কথাও আমি ধৰিব পাৰিছোঁ। আৰু সেইফালেৰে আমি প্ৰায় বহুত ডখৰেই দৌৰি আহিলোঁ, আৰু তাৰ পাছত আকৌ এডোখৰ খালী ঠাইও দৌৰি আহিলোঁ। আৰু আহি অৱশেষত আমি এডোখৰ ঠাই বাৰু বিচাৰি পালোঁহি। আকৌ আমি বয়বস্তু তালৈ আকৌ কঢ়িয়াবলগীয়া হ'ল। মুঠতে আমি যোৱা অহাত ভালেমান কষ্ট কৰিবলগীয়া হ'ল দেই। এই যে সৰু ৰাস্তাটোৰে আমি ডাঙৰ ডাঙৰ বস্তুখিনিও কঢ়িয়াই আনিবলগীয়া হৈছে। আহোঁতে অকণমান কষ্ট হৈছিল যদিও আমি আহি ধুনীয়া ঠাইডোখৰ পাই গ'লোহি। ইয়াত দৈয়াং নৈ আৰু তাৰ পাৰতে আন এটা পাৰ্টিয়ে পিকনিক খায়েই আছিলে। আৰু আহি আমি বস্তু বাহনিবোৰ ধুনীয়াকৈ উলিয়াই ল'লোঁ। ইয়াত কাপোৰ পাৰি ল'লোঁ আৰু আমি গোটেইকেইজনী বহি ল'লোঁ। আৰু মুনুৱে বনাই আনিছিলে এটা কেক। গতিকে ভাবিলোঁ যে 2023ক বিদায় দি কেকটো কাটি লোৱা হওক। আৰু তাই বৰ ধুনীয়াকৈ কেক বনাবলৈ শিকিছে নতুনকৈ। আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব খোজে তেনেহ'লে তাইক কৰিব পাৰিব। আৰু তেতিয়াহ'লে যোৱা বছৰত যিখিনি বেয়া হৈছিলে সেইখিনি আঁতৰি ভাল হওক সকলো, সেই আশাৰে আমি কেক কাটিলোঁ, খালোঁ গোটেইখিনিয়ে। তাৰপিছতে গ'লোঁ আমি নদীখনৰ কাষলৈ। নদীৰ কাষলৈ আহিছোঁ যেতিয়া পানীতটো অকণমান নামো লাগেই। আৰু ইহঁতে কিবা ধুবলৈও আহিছিল বাৰু। আমি পানীত অকণমান নামি আহিলোঁ আৰু আহিয়ে পালোঁহি চাহৰ আয়োজন চলিছিল। আৰু এইফালে মাহীয়ে চাহৰ ঠিক কৰিছে, আৰু মা আৰু নবৌয়ে পাচলি কাটি আছে, আৰু এইফালে দাদুদাই শলা চাচি আছে। এয়া চাহৰ লগত আছে মালপোৱা। চাহ খাই খুৰাই বনালে মাংস, গাহৰিৰ মাংস, আৰু 2 পিচমান কাঢ়ি ৰাখিছে, সেয়া হেনো পুৰিব। এয়া পাচলি কটাৰ মাজতেই নবৌয়ে গাঁঠি আছে গাহৰিৰ মাংস পুৰিবৰ বাবে। আৰু আনফালে তিৰংগাই এয়া ব্ৰইলাৰ মাংসত হালধি সানি আছে, তাই ব্ৰইলাৰ মাংস পুৰিব। আৰু এইফালে ব্ৰইলাৰ মাংস বনাবলৈ লৈছে মাহীয়ে। তাৰপিছতে নবৌয়ে গাহৰি মাংস এয়া শলাত পুৰিলে, আৰু মুনুৱে গাহৰি মাংসত লাই শাক দি দিছে। লাই শাক আৰু গাহৰি মাংসৰ টেষ্টটোৱে বেলেগ নহয় জানো। ইয়াৰ পাছতেই এয়া তিৰংগাই পুৰিলে ব্ৰইলাৰ মাংস, আৰু ব্ৰইলাৰ মাংসৰটো মই এজন ডাঙৰেই প্ৰেমিক বাৰু। আৰু ব্ৰইলাৰ মাংস পুৰি হোৱাৰ পাছত ইয়াত ধুনীয়াকৈ পিঁয়াজ, ধনিয়া আৰু টেঙা চেপি মুঠতে বৰ ধুনীয়াকৈ আমি এইখিনি খালোঁ। ফাইনেলি আমাৰ অল আইটেমছ কমপ্লিট। এয়া ভাত, তাৰপিছতে দেখুৱাইছোঁ এয়া ব্ৰইলাৰ, আলু আৰু ওলকবি। আৰু তাৰপিছতে দেখুৱাম এইফালে ক'ত গ'ল, এইফালে আছে আমাৰ গাহৰি আৰু লাই শাক আলুৱে বনাইছে। আৰু তাৰপিছত দেখুৱাম এইফালে আছে লাই শাক, আলু আৰু ব্ৰইলাৰ জ্বলা ভাজি। আৰু এয়া মায়ে বনাই আছে চালাড। আৰু চালাডখনটো পিকনিক হওক বা ভাতৰ লগত মুঠতে মেইন। আৰু এইফালে পাপৰ, মুঠতে পাপৰ এখন হ'লে ভাল লাগে। আৰু এয়া আমি সকলোৱে খাবলৈ বহিলোৱেই গোটেইখিনিয়ে, আৰু প্ৰায় সন্ধিয়াও হ'বলৈ হৈছেই। এইখন মোৰ থালি। মই গাহৰি ব্ৰইলাৰ দুয়োটাই লৈছোঁ। পিছে গাহৰি খোৱা মানুহ ইয়াত নিচেই কম, কেইজনমানেহে খায়। আৰু খানাবোৰ খুবেই বেছি ধুনীয়া হৈছিলে। আমি সকলোৱে মিলি খালোঁ, ধুনীয়া লাগিলে। আৰু এতিয়া আমাৰ বস্তু বাহনি সামৰি ঘৰ যাবৰ হ'ল, কাৰণ বেলি পশ্চিমত মাৰ গ'লেই। আৰু আমি ইয়াতে আহি গাড়ীৰ ওচৰ পালোঁহি। আৰু আজিৰ 2023 চনৰ এই লাষ্ট দিনটো আমি সকলোৱে মিলি খুব ধুনীয়াকৈ উদযাপন কৰিলোঁ আচলতে। আৰু এয়া ঘৰ আহি পাওঁ মানে প্ৰায় ৰাতি হ'ল। ভিডিঅ'ৰ ক্লিপটো ভণ্টিয়ে লৈ থৈছিল। মোৰ মানে ইমানেই বেছি টোপনি আহিল, ভাগৰ লাগিল। আৰু সৌফালে এইজনী মই চাওকচোন, টোপনিত যেনে তেনে চকুকেইটা মেলি নামিছোঁহে আৰু। বাৰু যিয়েই নহওক, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। আৰু আকৌ এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈকে বাই বাই।